গাইজ গুড ইভিনিং কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকক পুনৰবাৰ মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আমি আহিছোঁ আজি যোৰহাটতে থকা 7sister's ৰিজৰ্টলৈ ভাবিলোঁ ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ তেনেহ'লে আজি এই ব্লগটো চাই থাকক ভাল লাগিলে শেষত লাইক এটা কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ লগত আহিছে মাইনা ভাইটি আৰু তাৰ ভাগৰ ফ্ৰেণ্ড দুজনী ডিব্ৰুগড়ৰ পৰা আহিছে সিহঁতক দেখাম বুলি আহিলোঁ আৰু লগতে আমিও চাম সেইকাৰণে আজি ব্লগটো ইয়াৰ পৰাই কণ্টিনিউ কৰি থাকক চাই থাকক তেনেহ'লে খাবও পাৰে এয়া দিনতো আহিলে ভাল লাগিলেহেঁতেন কিন্তু আমি দিনত অহা নহ'লে এতিয়া ৰাতিয়ে আহিছোঁ ৰাতিও ভালে লাগে ডেকোৰেশ্যনটো ধুনীয়াকৈ দেখা পোৱা যায় লাইটিঙৰ বিশেষকৈ আজিকালি লাইটিঙৰ ডেকোৰেশ্যনবোৰ বহুত জেগাতে কৰা হয় এইফালে এয়া ভণ্টি দুজনী কেনেকুৱা লাগিছে ভাল লাগিছে জুৰি কেনেকুৱা বহুত ভাল হৈছে কেনেকুৱা লাগিছে তোমাৰ বঢ়িয়া লাগিছে ন গাইজ ইয়াত আহি বহুতে ভাল লাগিছে আৰু জেগাডোখৰ বহুতে ধুনীয়া হয় ধুনীয়া ডেকোৰেশ্যন কৰিছে আপোনালোকো যদি ইয়ালৈ অহা নাই আহিব পাৰিব ধুনীয়াকৈ ইয়াত আহি ফটো মাৰিব পাৰিব আৰু লগতে খাবও পাৰিব আমাৰ 5 জনৰ 500 লৈছে ইয়াতে খোৱাটো ইয়াতে মিলাই দিব আৰু তাতকৈ যদি 500তকৈ যদি বেছি খায় সেইটো বিলটো পে' কৰিব লাগিব আচলতে কিন্তু 5 জনৰ 500টো লৈছে আৰু আপোনালোকো আহক ইয়ালৈ যদি অহা নাই যোৰহাট হাতীগড়ৰ পৰা অকণমান আগলৈ আহি পেলাই লেফ্ট ছাইডে আহিব লাগে মঘাই ওজা কলাক্ষেত্ৰ গেটখন লিখায়ে আছে সেইফালেদি সোমাই আহিব লাগে আৰু আপোনালোকে মেপত লোকেশ্যন চালেও আহিব পাৰিব 7sister's ৰিজৰ্ট বুলি মাৰিলেই আপোনালোকে মেপত দেখা পাই যাব আপোনালোকে আহক যদি ইয়ালৈ অহা নাই খুবেই ধুনীয়া হয় দিনতো আহিব পাৰিব আৰু আপোনালোকক এয়া দেখাইছোৱে কটেজ এয়া দেখিছে মই কটেজৰ ওচৰতে ৰখি আছোঁ কিন্তু এতিয়া বন্ধ কৰি থৈছে এতিয়া আৰু দেখাওঁ আপোনালোকক আৰু লগতে কি খাওঁ আৰু সেয়াও আপোনালোকক দেখাম চাই থাকক তেনেহ'লে ভিডিঅ'টো হিৰো 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 কিন্তু ভিডিঅ'ত নাহে একদম লাজ কৰে একদমেই লাজ কৰে কেলে নাজানো একদম কথা নকয় আজিকালি কিবা কিবি কয় বোলে কিবা কয় মানে যিকেইটা মই সুধো সেইকেইটা কয় হয়নে নহয় যিকেইটা মই সুধো সেইকেইটা কয় Pasta dulu, milk.
কেনেকুৱা মই এনেই ভিডিঅ' বনাই পেলি নহয় ভাল লাগিছে ভাল লাগিছে গাইজ ইয়াতে বহি আছোঁ অৰ্ডাৰ দিয়া হৈ গ'ল ব্লেক টি দিছোঁ মোৰ কাৰণে আৰু 4টা কফি দিয়া হৈছে আৰু লগতে চিকেন পকৰা কাৰণ এতিয়া টাইমো বেছি হোৱা নাই সেইকাৰণে লাইটকৈ খাওঁ কাৰণ গৈ ইয়াৰ পৰা ভাত খাবগৈ লাগিব মই এনেই বহি আছিলোঁ ভাবিলোঁ ভিডিঅ'টো আকৌ কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব এতিয়া এনেই বহি আছোঁ আৰু এইফালে ভাইটিহঁতে বল গেম খেলাত লাগি বাও গেম খেলিছে বাবুক ব্লগটো মই কৰি আছোঁ মিডিলৰ পৰা যোৱা মিডিলৰ পৰা ফাৰ্ষ্ট ৰাউণ্ড ষ্টাৰ্ট আউট नेक्स्ट डिस्क्वालीफाई हो गया मेरा दीदी जूरी फर्स्ट गोल सेकेंड गोल अच्छा पूजा अलरेडी गेमत उइनार হৈছে তাই ফটো কৰিছে তো পূজা উইনাৰ হৈ গ'ল ৰেষ্টুৰেণ্টখনৰ বেকতো এয়া ধুনীয়াকৈ মানুহ বহিব পৰাকৈ থৈ দিছে এয়া ধুনীয়া ধুনীয়া ষ্টাৰ এনেকৈ ওলমাই থৈছে ইয়াতো ধুনীয়াকৈ বহি খাব পাৰে আৰু ইয়াত এখন দেখিছে চাহপাতৰ বাগান হয় মাজতে আচলতে এখন ৰিজৰ্টখন খোলা হৈছে খুবেই ধুনীয়া লাগিছে দিনত আৰু ভাল লাগিব বাগানৰ মাজত ৰিজৰ্ট এফালে ভাইটিহঁতে ফটো মৰাত লাগি আছে পূজা জুৰি কেনেকুৱা লাগিলে কফি খাই তিতা লগতে ঠাণ্ডা ন আমি আচলতে খোৱালে কফি ঠাণ্ডাই হৈ থাকিলেগৈ মোৰো ব্লেক টি ঠাণ্ডাই হৈ থাকিলেগৈ এতিয়া পূজাৰে জোলনাত লাগি আছে এইখিনিতে এইটো এটা ছুইমিং পুলো আছে কিন্তু ইয়াত পানী নাই এতিয়া ঠাণ্ডা দিন কোনেনো ছুইমিং কৰিব আৰু ধুনীয়াকৈ লাইট দি দিছে দেখিছে ভাল লাগিছে দেখিবলৈ কাৰণে গৰম দিনত ইয়াত ছুইমিং কৰিবলৈ খুবেই ভাল হ'ব আৰু ইয়াত ধুনীয়াকৈ বহিব পৰাকৈ এয়া এনেকৈ থৈ দিছে গাইজ আমাক খোৱা বোৱা হৈ গ'ল আৰু ইয়াত ফটো ধুনীয়াকৈ ক্লিক কৰি ল'লোঁ আৰু এইফালে দেখিছোঁ চাংঘৰ এটা বনাই থৈছে সেয়াও আপোনালোকক দেখাওঁ এতিয়া বেক কেমেৰা কৰি পেলাই চাওকচোন তেনেহ'লে এয়া দেখিছে মই এতিয়া আছোঁ চাংঘৰটোৰ ওপৰত খুব ধুনীয়া ধুনীয়া লাইটিংবোৰ আছে বিশেষকৈ সেইকাৰণে ফটো ক্লিক কৰিবলৈও ধুনীয়া আপোনালোকে আহিবচোন ইয়ালৈ যিসকলে অহা নাই আৰু বিশেষকৈ যিসকল যোৰহাটৰ মোৰ ছাবস্ক্ৰাইবাৰ আপোনালোককো কৈছোঁ যোৰহাটতে ইমান ধুনীয়া এখন ৰিজৰ্ট আছে আপোনালোকে ইয়ালৈ আহিব পাৰে আহিব অতি সোনকালে বহুতে ভাল পাব এতিয়া আৰু আপোনালোকক দেখাওঁ চাইছোঁ তেনেহ'লে সো গাইজ আপোনালোকক আজি 7 sister এই ব্লগটো দেখালোঁ আৰু মই ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ আপোনালোকৰ যদি আজি এই ব্লগটো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
তলতে থকা নটিফিকেশ্যনৰ বেল আইকনটো টিপি অল কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনত পাই থাকে আকৌ নেক্সট ভিডিঅ' লগ পাম আজিলৈ আহোঁতে নহ'লে বাই বাই